हेलो गाइस आपनालोक स्वागतम आज একটা নতুন ভিডিও লৈ তো গাইস আজ আমি মানে গৈ আছো ফাংশনত এতিয়া মানে ফাংশন নহয় এতিয়া হ'ব মিটিং আমসুর মিটিং আছে আৰু ৰাতি হ'ব ফাংশন তো ভিডিওটো শেষলৈকে চাই থাকক বহুত ভাল লাগিব ভিডিওটো যে আমি আহিলো মানে ফাংশন ফিল্ডত আহিলো এই যে সন্মুখত এই যে গাইস এই যে দেখা যায় পাইছে এইখন হয় মানে স্টেজ মেইন স্টেজ ইয়াতে হ'ব মানে ফাংশন আৰু দিনত হ'ব মানে মিটিং এতিয়া মানে মিটিং হ'ব এতিয়া মানে মিটিং আৰম্ভ হ'ব মানে 2:30 বজাৰ লগে লগে মিটিং আৰম্ভ হ'ব মানে মোর লগত এজন ডাঙৰীয়া আছে এইখন সভাপতি এইখন সভাৰ মানে সভাপতি আছে তাই অলপ দুই এখাৰ কব মানে আচ্ছা ডাঙৰীয়া মিটিংখনত কোনে আহিব আজি আমাৰ আজি কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আমচুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সহযোগত এখন আমাৰ কোকৰাঝাৰ নৱগঠিত কোকৰাঝাৰ জিলা সমিতি গঠন হৈছে সেই জিলা সমিতিখনৰ শপথ গ্ৰহণ অনুষ্ঠান আজি ইয়াত শপথ বাক্য পাঠ কৰা হ'ব আৰু লগতে শিক্ষা সমাপন হ'ব আৰু মানে ৰাতিটো ফাংচন হ'ব না আৰু আমাৰ মুখ্য অতিথি হিচাপে আহিব এই সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহোদয় ৰেজাউল কৰিম সাহেব ইতিমধ্যে আহি পাইছে আমাৰ ইয়াত আৰু ফাংচনত কোনে আহিব ৰাতি আৰু ফাংচন তেনেকুৱা নহয় মানে অলপ সাংস্কৃতিক সন্ধিয়াৰ লগত মানে এজন সিংগাৰ আহি আছে বৰপেটাৰ পৰা সুলতানা পাবি সভাপতি আহি পাইছে আমাৰ মাজত এই যে গাড়ী আহিছে যে এখন হচ্ছে গাড়ি গাইস এই যে দুজন বহি আছে এইজন হচ্ছে আমসুর কেন্দ্রীয় সভাপতি রেজাউল করিম সাহেব ডাঙরিয়া এই যে বহি আছে যে রেজাউল করিম সাহেব ডাঙরিয়া আমার মাঝে যে ভাষণ প্রদান কৰি আছে এইজনে হয় যদি আমি কোনো সভা সমিতি কৰো আমসুর কেন্দ্রীয় সভাপতি অসমৰ পৰিস্থিতি সম্পৰ্কে আমাৰ কৰণীয় সম্পৰ্কে আমাৰ সমাজত প্ৰচলিত কুপ্ৰথাবিলাক কেনেকৈ দূৰ কৰিব পৰা যায় আটাইবিলাক লৈ আমি আলোচনা কৰিম মই ৰাইজলৈ এটা বিনম্ৰতাৰে আহ্বান জনাম যে আমসু আপোনালোকে সহযোগিতা কৰক আমসু মানে এতিয়া মিটিংৰ পৰা আহিলো আমি মিটিংত মানে শপথ গ্ৰহণ আছিল ৰেজাউল কৰিম সাহেব ডাঙৰীয়া আহিছিল মানে যিহতে মানে আমসুত মানে নতুন যোগদান কৰিছিল ইহতে মানে ইহতক মানে শপথ গ্ৰহণ মানে শপথ খিলালে আৰু মানে এতিয়া হ'ব ফাংচন এই কাৰণে আমি ঘৰত আহিলো এই যে কাপোৰ চুপোৰ পিন্ধিলো আৰু মানে মোৰ লগৰীয়া বিলাক ফ্ৰেণ্ড বিলাক ইহতে মানে তাতে আছে তো গাইস আমি যে ফাংচন এৰিয়াতে আহি পালো ইয়াতে হ'ব ফাংচন এতিয়া মানে ফাংচন আৰম্ভ হ'ব মানে দুজন যে সিঙ্গার আছিল দুজন সিঙ্গারে মানে আহি পাইছে এজন আছিল মানে বৰপেটাৰ আৰু আছে এজন আছে বিলাসীপাৰাৰ মানে বৰপেটাটো এই যে গাড়ীখনত বহি আছে এইজনী হয় বৰপেটাৰ